ব্লগটো মৰ্ণিঙৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া বৰ্তমান মই খাবলৈ ওলাইছোঁ গ্ৰীণ টি আৰু লেমন গ্ৰীণ টি গৰম পানী লৈছোঁ এইটো দি দিছোঁ এইটো গ্ৰীণ টি জোখতকৈ অভাৰ শকত হৈ গৈছোঁ সেইকাৰণে ভাবিছোঁ ৰাতিপুৱা মৰ্ণিঙত অলপ গ্ৰীণ টি খাই লওঁ অকণমান টাইম ভিজাই ৰখাম मॉर्निंग ब्रेकफास्ट रेडी गल शर्टकट मेगिके बनाई दिलो रुटी खाब मन नाई तार पिছত राति अलप भात आছিলে हाजबेंडक डिम दि बनाई दिलो हाजबेंडे खाइ गल आरो गुड मॉर्निंग आरो এতিয়া বৰ্তমান বাজে 10টা 10:30 মান বাজে আৰু এতিয়া মোৰ বৰ্তমান কাম কমপ্লিট চেছ আৰু এতিয়া ৰাতিপুৱা নাস্তাও কৰিলো গ্ৰীণ টিও খালো तार पिছত এতিয়া বৰ্তমান এয়া ঘৰ সব মুছিলি এইবিলাক সাফ চিকুণ কৰিলো দেখিছে তাৰ পিকটা মাৰি দেখাইছো পৰিষ্কাৰ কৰিলো ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত আজি সিম্পলকে ব্ৰেকফাষ্ট কৰিলো তাৰ পিছত ঘৰ মুছিলো আৰু চাফা কৰিলো আৰু লৰাইকে কাৰ্টুন চাই আছে এতিয়া চাফা কৰিম আকৌ এতিয়া চাব 2 মিনিটতে ঘৰ লেতেৰা হৈ যায় লৰাই কাৰ্টুন চাই আছে আজি সবজি একো নাছিলে ঘৰত এয়া হাজবেণ্ডে বেঙেনা লৈ আহিলে জলকীয়া তিতাৰ কেৰেলা দিওঁ এইকেইটা সবজিয়ে লৈ আহিলে আৰু মাছ আনিছিলে মাছটো মই ফ্ৰিজত কাটি পেলাই ধুনীয়াকৈ থৈ দিছোঁ এইটো ভাঙন পোৱালি মানে জিন্দা আনিছিলে জিন্দা মাছে আনিছিলে মই ধুনীয়াকৈ কাটি পেলাই ফ্ৰিজত ভৰাই পেলাই থৈ দিছোঁ আৰু বনাওঁতে দেখাম কি আজি মই বেঙেনা মাছ দি বনাম আৰু বেঙেনাখিনি দেখিছেনে ইমান ধুনীয়া ধুনীয়া তাজা তাজা মানে গছৰ পৰা একদম ফ্ৰেছ হয় আৰু ৰাতিপুৱা মৰ্নিং কিনি আনিছিলে হাজবেণ্ডে আৰু এইখিনিতো মই চব্জি দেখালোৱে বেঙেনা আলু মাছ দি বনাম আৰু এতিয়া মই এইখিনি কাটি লওঁ আৰু আজি ডেক্সিত বনাইছোঁ ভাত আৰু এইপিনে এতিয়া চাউল দি দিম আমি কিনা চাউল ঘৰৰ চাউল খাবলৈ ভাগ্য নাই কিনি কিনি চাউল খাব লাগে দেই हाय फ्रेंड्स এতিয়া সবজি কাটা কমপ্লিট হৈ গল আৰু এপেনে তিতা কেৰেলা আৰু এপেনে বেঙেনা আলু আৰু তিতা কেৰেলাখিনি মই অকমান পানী ডুবাই থৈছোঁ তাৰ পিছত মই ইয়াতে অকমান নিমখ দি দিছোঁ আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ 5-10 মিনিটৰ কাৰণে পানী ডুবাই থৈ দিম আৰু আপোনালোকে প্লিজ জনাবচোন তিতা কেৰেলা কোনে কোনে ভাল পায় মইতো বিৰাট ভাল পাওঁ খাই আৰু এতিয়া চাই যাব ৰেচিপিটো এতিয়া ফাইনেলি ভাত ৰেডি হৈ গ'ল আৰু এতিয়া ভাত টিপি চাইছোঁ অলৰেডি হৈ গ'ল ভাত আৰু এতিয়া বৰ্তমান এতিয়া মই কেৰাহীখন পাতি ললোঁ আৰু মাছখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ কৰকৰীয়াকৈ
এইখিনিতে ভাজা কমপ্লিট হৈ গ'ল মই এতিয়া পানী দি দিম ইয়াতে फ्रेंड्स এতিয়া মই তিতাকেলা সবজিকন হৈ গল আৰু এপেনে এতিয়া মই মাছ বেঙেনা টকে মাছ দি দিলো আৰু এতিয়া মই 10 মিনিট মান উতলিব দিম তাৰ পিছত এয়া লৰা হাতৰ কাৰণে দিও আলু সবজি বনাই দিম তেহেতি বেঙেনা টকে নাখায় আৰু তেহেতক মাছদি সিম্পল কে জোল অকন বনাই দিম একো জলকীয়া ব্যৱহাৰ নকৰো ৰেডি কমপ্লিট বনোৱা আৰু এপেনে এতিয়া কেৰাহীটো দিবলে আছে পানী কাৰেন্ট নাই কাৰণে পানী চেছ হৈ গ'ল বাহিৰলৈ গ'লো বাহিৰৰ পৰা কাপোৰখিনি আনিলোঁ যিবিলাক শুকাইছে সেইবিলাক লৈ আহিলোঁ তাৰপিছত আৰু যিবিলাক শুকোৱা নাই এইবিলাক উলিয়াই দি থৈ আহিলোঁ আৰু এতিয়া ভাত খাই লওঁ হাজবেণ্ড আহিছে হাই ফ্ৰেণ্ডছ দুপৰীয়া ভাত খাই পেলাই আজৰি হ'লোঁ আৰু এতিয়া মোৰ পোষ্ট অফিচৰ পৰা মোৰ পান কাৰ্ডখন আহি পালেহি আৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোৱাই নাই মোৰ লগত পান কাৰ্ড আগত আছিলেই আৰু পান কাৰ্ডখন মোৰ অৰিজিনেল যিবিলাক ডকুমেণ্টছ আছিলে এইবিলাক চব হেৰাইলে আৰু এপ্ৰিলৰ 18 তাৰিখে হেৰাইছিলে আমাৰ ইয়াতে মেলা আছিলে মেলা চাবলৈ গৈছিলোঁ মানে মেলা চাবলৈ যোৱা নাছিলোঁ মোৰ বেলেগ কিবা কাম আছিলে তালৈ গৈছিলোঁ যাওঁতেনে পান কাৰ্ড ভোটাৰ কাৰ্ড মোবাইল চব হেৰালে তাৰপিছত কৰোনাও হৈ আছিলে তাৰপিছত বনাবলৈ গৈছোঁ মানুহে কৈছে এতিয়া কৰোনাৰ সিজন এতিয়া বনাব নোৱাৰি এনেকৈ কিবা বহুত কৈছিলে তাৰপিছত এতিয়া এমাহৰ আগত মই বনাবলৈ অৰ্ডাৰ দিছিলোঁ মানে বনাব অফিচত গৈছিলোঁ তাৰপিছত বনাব দিয়াৰ পিছত আজি ফাইনেলি পোষ্ট অফিচৰ পৰা আহিলে আৰু এতিয়া মনটো শান্তি লাগিছে আহি পালেহি আৰু মানে আজিকালি অৰিজিনেল ডকুমেণ্টছ নহ'লে বহুত প্ৰব্লেম হয় সেইকাৰণে ফাইনেলি পান কাৰ্ডখন আহি পালেহি আৰু এতিয়া আৰু এটা কাম আছে আৰু এইখন হৈছে ভোটাৰ কাৰ্ডখন আৰু ভোটাৰ কাৰ্ডখন আহিলে মোৰ মনটো পাতলা হৈ যাব আৰু মানে শান্তি হ'ব এতিয়া অলৰেডি আহিলে আৰু আগৰ ভোটাৰ কাৰ্ডখন মোৰ এনেকুৱা পান কাৰ্ডখন এনেকুৱা নাছিলে এবাৰ চেঞ্জ হৈছে চাগৈ এনেকুৱা হাই ফ্ৰেণ্ডছ আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু আজি ভিডিঅ' যদি আপোনালোকৰ যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব